Hello friends, আজি আপোনালোকৰ মাজত প্ৰথমবাৰৰ বাবে আহিছোঁ। আজি অসমৰ জনপ্ৰিয় শিল্পী হিমাংশু প্ৰসাদৰ ঐ সুৱালি এবাৰ ভাল পাই চাবি হিৰ নামৰ কবিতাটি আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ সকলোৱে যাতে সেই কবিতাটি আঁকোৱালি লয় আৰু সকলোৰে পৰা মৰম আশীৰ্বাদ যেন পাওঁ। ঐ সুৱালি এবাৰ ভাল পাই চাবা নেকি? আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ। কলেজৰ বাটত আমি দুয়ো খুন্দা খাম, হাতৰ পৰা সৰি পৰিব কিতাপ, এখন এখনকৈ তুলি দিম। তাৰ পাছত গান, তাৰ পাছত প্ৰেম, মাজে মাজে ফাইট। বাহ কি মস্তি সাৰা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ। কিমান মেহনত কৰিছোঁ তাইৰ পিছত, পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট, ক্লিন চেফ মুখত ঘঁহিছোঁ ফেয়াৰ এণ্ড লাভলি, পাহৰি গৈছোঁ অশ্লীল গালি গালাজ, মুখস্থ কৰিছোঁ গালিবোৰ চায়েৰী, ব্লেডেৰে কাটি হাতত লিখিছোঁ H+H, তাই বেয়া পাব বুলি এৰি দিছোঁ শিখৰ চিগাৰেট। হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ। আৰে আমিবোৰৰ মাজতে এদিন প্ৰেয়সী থাকিব, এই চতকে সকলো পঞ্চতন্ত্ৰৰ সাধু। প্ৰেমৰ ৰণাংগনত আমিবোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰিংবোৰে প্ৰথম শত্ৰু নেকি? মা কছম এজনীকো চাব নোৱাৰি, চব বুক, আই এম এংগেজ। আৰে টেলিফোন নাম্বাৰ নেকি থোৰে ডেট বাৰ ডায়েল কৰিলে পাই যাম। আমি নাজানো আৰ্চিছ কাৰ্ডৰ সভ্যতা, নাজানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰে এন্ধাৰে চুক, নাজানো ইংৰাজী অসমীয়া খিচিৰি ভাষা। সঁচা অৰ্থত আমি মস্ত গোৱাল, কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট ল'ৰা। ঐ ছোৱালী এবাৰ আমাকো ভাল পাই চাব পাৰা, হয়তো পাই যাব পাৰা জীৱনৰ অন্যতম মজা। খাই খেলৰ দুনিয়াত লাট মাৰা আমি দিব পাৰো পৃথিৱীৰ বিন্দাস ঠিকনা। বেকাৰ ল'ৰা, পাৰ্চত পইচা নাথাকিব পাৰে কিন্তু হৃদয় ভাল। কেতিয়াবা জুচ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট। এই ছোৱালী এবাৰ ভাল পাই চাবি নেকি?